মইতো আই ডোন্ট মাইণ্ড কাৰণ মই চিফ হ'বলৈ অহা নাই। মই চিফ থাকিলেও নাথাকিলেও মোৰ এইটো জীৱনটো মই সমাজৰ কাৰণে দিবলৈ আহিছোঁ। মই চিফ হ'বলৈ অহা নাই। মই চিফ থাকিলেও নাথাকিলেও মোৰ এইটো জীৱনটো মই সমাজৰ কাৰণে দিবলৈ আহিছোঁ। গতিকে ৰাজনীতিত থাকিলেও নাথাকিলেও মোৰ কাৰণে সেইটো একো ডাঙৰ কথা নহয়। গতিকে আজি তেখেতসকলে কাম কৰিব অহা মানুহ এজনক ইমান এনেকুৱা কনস্পিৰেচি কৰি কথাবিলাক কয়, কিয় মেণ্টেলি ডিষ্টাৰ্ব কৰিব বিচাৰে। কাৰ লগত বিভেদ হৈছে ইয়াৰতো কোনো হিচাপ নাই। এই মানুহবিলাকে কেনেকৈ ৰাজনীতি কৰি আছে, এতিয়া ইয়াত জাম কৰে, ইয়াতে জাম কৰে। তো এনেকুৱা যদি ৰাজনীতি চলে মইতো নাজানো। মোৰ কথা চিধা কথা কি আমি ৰাইজৰ কাৰণে কাম কৰিব আহিছোঁ, ৰাইজৰ কাৰণে কাম কৰি যাম। আৰু আজি আমাৰ কাৰণে কোনো চিন্তাৰ বিষয় নহয়। তেখেতসকলে 10টা দল সলাই 10টা দল লৈ পেলাই কাম কৰে, এইটো কাৰোবাৰ কথা হ'ব। আজিতো দেখিব পাইছোঁ কেইদিনমান আগত কংগ্ৰেছত আছিলে, আমি বিজেপিৰ লগত এলায়েন্স কৰাৰ কাৰণে তেখেতসকলৰ মানুহবিলাকে ছ'চিয়েল মিডিয়াত আমাক জাতিদ্ৰোহী বুলি, বেপাৰী বুলি বহুত কথা ক'লে। আজি যদি আৰু নিজে বিজেপিতে যদি সোমাই যায় আমিতো কি ক'ম ইয়াৰ ওপৰত। গতিকে বিলাকক লৈ পেলাই আমি কাম কৰিব ওলাইছোঁ, আমি একদম কাম কৰি যাম। 1% ক্ষতি নহয়, আমি এইটো একো নাভাবোঁ। আমি যিহেতু ষ্ট্ৰাগল কৰি আহিছোঁ, এটা এজেণ্ডা লৈ কাম কৰি আহিছোঁ, এটা উদ্দেশ্য লৈ পেলাই কাম কৰি আহিছোঁ, তাত আমাৰ একো অসুবিধা নাই। এজন মন্ত্ৰী পাব লগা আছে আৰু সেই এজন মন্ত্ৰীটো আমি পাম। আমি পাতিব বিচৰা নাই। চব সংগ্ৰামীবিলাকে একে সন্মান পাব লাগে আৰু চব সংগ্ৰামীবিলাকে যিটো নেকি আমাৰ একৰ্ড ইয়াৰ বেনিফিটটো পাব লাগে। স্যার রঞ্জন দৈমাৰীৰ ক্ষেত্ৰত অঞ্জলি দৈমাৰী আপোনাৰ ওপৰত অভিযোগ দিছে যে প্ৰমোদ বড়োই ৰঞ্জন দৈমাৰীক জেলৰ পৰা ওলাবৰ কাৰণে কোনো কাম কৰা নাই, কি ক'ব? চাওক, ইটোৰ কাৰণে কোনো CC কেমেৰাই গম নাপাব মই ক'ত গৈছোঁ ক'ত যোৱা নাই। সেইটো ঈশ্বৰৰ CC কেমেৰাহে ক'ব। যদি কোনোবাই ঈশ্বৰৰ CC কেমেৰাত ওলাই চাই মই কি কৰিছোঁ কি কৰা নাই তেতিয়া গম পাব। মোক কোনো এনেকুৱা ক্ৰেডিট নালাগে, মই এডভাৰটাইজো দিব নিবিচাৰোঁ। কিন্তু বড়ো সমস্যা স্থায়ী সমাধান হ'ব লাগে, স্থায়ী শান্তি আহিব লাগে। ৰঞ্জন দৈমাৰীকে আদি কৰি সেই সংগ্ৰামীবিলাকে যিসকলে বড়ো জাতি গঠন কৰিম বুলি সংগ্ৰাম কৰিছিলে, সেইসকলে যি কাৰণতে জেলত নাযাওক কিয় তেখেতসকলে জেলৰ পৰা ৰেহা পাব লাগে আৰু নিজৰ উদ্দেশ্যবিলাক সমাজৰ লগত থাকি কাম কৰিবলৈ এটা সুযোগ পাব লাগে। সেইটোৰ কাৰণে আমি বাৰংবাৰ অসমৰ অসমৰ মুখ্যমন্ত্ৰী, ভাৰতৰ গৃহমন্ত্ৰী তেখেতসকলৰ লগত আলোচনা চলি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াও খুব এটা পজিটিভ এটা চিন্তা লৈ পেলাই কাম কৰি আছে। আৰু এতিয়া অলৰেডি প্ৰায় 274 NDBৰ কেছ ডিজল্ভ হৈছে, সেইটো ডিষ্ট্ৰিক্টবিলাকত আহি যাব। এই টেষ্টবিলাক শেষ হ'ব, লাহেকৈ কেছবিলাক চব শেষ হ'ব। চ' আমি বিচাৰিছোঁ ইয়াত স্থায়ী শান্তি আহক আৰু সেইটো ব্যক্তিগতভাৱে ৰঞ্জন দৈমাৰী অমুক তুমুক তেনেকুৱা কথা আমি পাতিব বিচৰা নাই। চব সংগ্ৰামীবিলাকে একে সন্মান পাব লাগে আৰু চব সংগ্ৰামীবিলাকে যিটো নেকি আমাৰ একৰ্ড ইয়াৰ বেনিফিটটো পাব লাগে। অলৰেডি আছিলে বড়ো মিডিয়াম, অসমীয়া মিডিয়াম, হিন্দী মিডিয়াম, বঙালী মিডিয়াম সকলোৰে কাৰণে আজি এপইণ্টমেণ্ট ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। আমি খুব আনন্দিত হৈছোঁ কি আমি এতিয়া আৰু 400-800 টিচাৰ পাবলৈ সক্ষম হ'ম। আমাৰ স্কুলবিলাক টিচাৰৰ অভাৱত যথেষ্ট কষ্ট হৈছে শিক্ষাদান কৰাত। আমাৰ স্কুলবোৰত যেনেকৈ টিচাৰ লাগে তেনেকুৱা পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই আৰু সেইকাৰণে আমি বহুত চেষ্টা কৰি এই প্ৰচেছটো সোনকালে সমাপ্ত কৰিব বিচাৰিছিলোঁ, কিন্তু কিছুমান অসুবিধাৰ কাৰণে অলপ ডিলে হৈ গ'ল। আৰু আজি কোকৰাঝাৰত চিৰাং আৰু কোকৰাঝাৰ একেলগে দিয়া হৈছে। অহাকালি বাক্সা আৰু পৰহিলৈ ওদালগুৰি একে প্ৰক্ৰিয়াৰে এপইণ্টমেণ্টটো দিয়া হ'ব। যিবিলাক মেৰিট লিষ্টত কেণ্ডিডেটবিলাকে নিজৰ স্কুলটো বাছনি কৰিবলৈ পাব আৰু তেখেতসকলে আহি কম্পিউটাৰত তেখেতসকলে যেতিয়া ক্লিক কৰিব ইয়াৰ পিছত এপইণ্টমেণ্ট পাই যাব। তো আমি দুটা কথা চাইছোঁ, এটা হ'ল আমাক কোৱালিটি টিচাৰ লাগে, আনটো হ'ল শিক্ষা ডিপাৰ্টমেণ্টটো দুৰ্নীতিমুক্ত হ'ব লাগে। অসমত এটা সময়ত শিক্ষাক লৈ পেলাই বহুত বেয়া চলি আছিলে, শিক্ষক নিযুক্তি স্কুল প্ৰভিঞ্চাৰ লৈ পেলাই। কিন্তু যোৱা 5টা বছৰত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইজনৰ নেতৃত্বত অসমত এপইণ্টমেণ্টৰ ক্ষেত্ৰত দুৰ্নীতি যথেষ্ট কমি গৈছে, প্ৰায় নাই বুলি ক'লেও ভুল নহয়। আৰু আমিও বড়োলেণ্ডৰ এতিয়া নতুন চৰকাৰ অহাৰ পিছত আমাৰ যিটো কমিটমেণ্ট আছিলে সেই কমিটমেণ্ট হিচাপে কোনো ঘোষ নোলোৱাকৈ, কোনো তেনেকুৱা কৰাপশ্যন নকৰাকৈ সকলো প্ৰাপ্য কেণ্ডিডেটবিলাকক যিটো এপইণ্টমেণ্ট দিয়া সেই কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ আৰু এইটো চলাই লৈ যাম।